खुलुमबाय बे समाव दङ बर'फोरा बाक्सा जिल्लानि सिङाव थानाय रुपुइ हालामनि सामुआथाइ ओनसोलनि पकालागियाव थारैनो जोबोद मोनसे दुखुनांथाव खौरां रुपुइ दैमाया फैनानै बे ओनसोल पकालागि ओनसोलनि गामिनि रायजो राजाफोरनि न' बां दै बायदिसिनाखौ बुखारलांदों केमेरा पार्सन बिथां नबजित नार्जारि बिथांखौ आं दिन्थिनो थाखाय खावलायनाय जाबाय बे केमेरायाव नुनाय भिडिअ'आनो जाहैबाय सामुआथाइ ओनसोलनि पकालागि गामिनि थारैनो दैजों गोबां बायदिसिना गोबां खहा खालामलांबाय बे ओनसोलनि रायजो जानाय बे गामिनि रायजो राजाफोरनाव जों बर' खौरांनि गेजेरजों जों मिथिना लानि मा मा खहा जादों आरो बिथांमोना जोंनि बर' खौरांनि गेजेरजों मा मा फोरमायो जों मिथिनानै लानि লকডাউনতো বিরাট কষ্ট হয়ে আছো আমি কত হলবা পারা না আর এই মুহূর্ততে আমার বানপানি 4টা হয়ে গেল আমি গরু বাছুর বান্ধারে ঠাই না হয়েছি এটা আমাক অলপ চৰকাৰে ৰাস্তাঘাট বা মঠাৰি চঠাৰি অলপ বান্ধি দিলে আমি অলপ সুখী হ'লোঁ হয় আৰু আজি পানীৰ মাজতে আমি ঠাৰি থাকিব লগা হৈছে আমি ভাত ৰান্ধিবই পৰা নাই আমি খোৱা লোৱা কৰিব পৰা নাই একো অলপ সাহায্য দিলেও আমি অলপ যথেষ্ট আমি সুখী হ'লোঁ হয় আমার মুঠত পর গরু ছাগল এটা ক'ত বান্ধো ক'ত আমার এনে লাগি পড়ছি আমি বহুত কষ্টত আছো পানির মাজতে থিয়া হই এটা আমি ক'তো যাব পৰা নাই এনেকুৱা হৈছে অৱস্থা দুফালে নদী একেবাৰে একো ৰিটাল ৰৈ আছে আমি বৰ্তমান পানীতে থিয়া হৈ আছো এনেকে ডুবি গেছি ৰান্ধিব কৰিব পৰা নাই আমি একো প্ৰত্যেকবাৰে আমি কষ্ট খাই খাই এনেকে চলি আছো কিন্তু চৰকাৰে আমাক একো অনুমতি দিয়া নাই ইয়াতে সাহায্য নিদিয়ে আমাৰ বিৰাট অসুবিধা হৈছে বানপানী আজি 3বাৰমান হৈ গ'লে যাই আজি আৰু আৰম্ভ হৈছে হয় এতিয়া আমাৰ মানে পৰিস্থিতিবিলাক অলপ সেয়ে আৰু এই আমাৰ ৰূপহী নদী ইফালে পহুমাৰা পায় ইফালে এই ঘৰ দুৱাৰবিলাক চব মানে সেই হৈ গৈছে আৰু গৰু বাছুৰ ৰখা আমাৰ বৰ ঝামেলা হৈছে সমস্যা আমাৰ এই আঠিয়াবাৰী আঠিয়াবাৰী আজি ৰাতিপুৱা হ'ল পৰহি হ'ল আজি মোটামুটি এসপ্তাহৰ পৰা হৈয়ে আছে আৰু বানপানী খাওয়া দাওয়া মানে খাওয়া দাওয়া অলপ আৰু এনেকৈ চলি আছোঁ আৰু সুবিধাৰ মাজতে পানিতে রয়েছে পেপারও নাই আমার সরকারে কিও পেপার দেওয়া নাই আর কিও গরুর খাদ্য গুনা কিও দেওয়া নাই সরকার কি করে আছে হ্যাঁ সরকার কি আর আছে তাইলে আমার একদিন আজ আমার গরু গুনা মরতেছে গাছ বেগারে আমার গরুরে চাফারও দেয় না না তিরফলও দেয় না হ্যাঁ তিরফল দিলেও তো গরু গুনা খেয়ে রাস্তায় গরু রাস্তায় কেন খাবার গরু গুনা বাঁচবো সরকার দিব না কিচ্ছু আহা নাই পাওয়া নাই 3-4 দিন পানী আহি গেল ইমান অভাৱ পানী আছে মানুহৰ ঘৰত মোটামুটি বুক পানীমান হৈ আছে একদম তাৰমানে কিছুমান মানুহ খাব পৰা নাই ভাত ৰান্ধিব পৰা নাই বা কিছুমান আছে দিন হাজিৰা কৰি খায় সেইকেইটা মানুহৰ ঘৰত একো খাদ্য নাই সেইকেইটাক আমি কেনেকৈ ই কৰোঁ তথাপি আমি পুৱাতে নিজে পকেটৰ পৰা খৰচ কৰি হ'লেও কিবা এটা দিছোঁ সৰু ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা আনিছিলোঁ কিবা এটা দিয়া হৈছে কিন্তু চৰকাৰৰ পৰা আমি এতিয়ালৈকে কোনো সাহায্য পোৱা নাই কিয় আমি ইয়াতে মানুহ নাই নেকি ইলেকশ্যনৰ টাইমতো বহুত মানুহ আহে বহুত MLA আহে চিফ মিনিষ্টাৰ আহে যা ভোট দিয়ক আমাক এইটো কৰি দিম কিয় কৰা নাই এইটো গাঁৱত আমি দিছে কালিৰ পৰা ভাত দেওয়া নাই কিয় চাউল দেওয়া নাই যিখিনি চাউল দিছে এক পা করে নহয় আমার যিখিনি মানুহ আছে স্কুলত ঘৰত পানী সোমাইছে মই কেনেকে ৰান্ধি খাম তাই 20-25 দিন নহয় আমাৰ এই পশ্চিম চুবাৰ গোটেইখিনি আছে কেনেকৈ থাকব মানুহ ঘৰত ৰান্ধবা পৰা নাই গেছ চলাব পৰা নাই বেৰা চেৰা ওলাই গৈছে গোটেইখিনি পানীত খাওয়া দাওয়া একো দেওয়া নাই চৰকাৰে যিখিনি চাউল দিছে আমাৰ এক পোৱা করে নহয় আজি আমি পানী খাই থাকিম নেকি হয়তো কালি সন্ধিয়া 7টা বজাত আমাৰ পানী আহিছে তাৰপিছত আজি হয়তো দালি চাউল আহা শুনা পাইছোঁ কিন্তু আমি এতিয়ালৈকে ইয়াতে একো অহা নাই ক'ত গৈছে সেইবিলাক আমি নাজানো কিন্তু আমি একো পোৱা নাই এতিয়ালৈকে চৰকাৰক এতিয়া কি ক'ম যদি আমাৰ এই ঘৰ এতিয়া ভাঙি আছে মোৰ ঘৰটো একদম ভাঙি আছে হয়তো স্কুল ঘৰত কেইদিন থাকিম তাৰপিছত স্কুল খোলা হ'লে মই ক'ত যাম সেইটো বেলেগ যেনেকৈ হ'লে ক'ত বা হ'লে থাকিব পাৰিম কিন্তু খাৱাটো কেনেকৈ খাম আমি বেলেগৰ ঘৰত কেইদিন খাম এইটো কাম কি প্ৰটেকশ্যন দিলে ভাল হ'ব আপোনাৰ চৰকাৰে টি প্ৰটেকশ্যন মানে আমাৰ এতিয়া বৰ্তমান যিটো আমাৰ হয়তো খোৱাৰ দুৱাৰ ব্যৱস্থাটো লাগে তাৰপিছত পানী হয়তো কমাৰ পিছত আমাৰ মথাউৰি লাগে নদীৰ পানীতে মথাউৰি হ'ব লাগিব মথাউৰি হ'লে হয়তো আমাৰ পানী নাই আজি 15 দিনৰ মাজত 4বাৰ পানী আহিলে আমি কেইদিন এনেকৈ স্কুল ঘৰত থাকিম আর এটা ঘর এটা ক্ষতি হয়েছে ধরা তলে খুন্দি গেছি
সেইটো এতিয়া মেৰামতি কৰিব লাগিলে বহুত মানে হেৰি লাগে আমাৰ এতিয়া টকা পইচা নাই খৰচ সেনেকৈ অলপ বানপানী হৈছে এতিয়া খেতি কৰিছোঁ খেতিও পানীৰ তলত যাই আছে এতিয়া বহুত ক্ষতি হৈছে ক'ব গ'লে কিন্তু এতিয়া আমাক চৰকাৰে কি সাহাৰ্য দিয়ে আমি এটা সেইটো মানে বানপানীৰ কাৰণে আশা কৰি আছোঁ আমাৰ ৰাইজে বহুত পানীত ডুবি আছে গোটেই আঠিয়াবাৰী গাঁৱৰ ৰাইজখিনি গতিকে এইটো আমাৰ ৰূপহী নদী আহিছে এইফালে ৰূপহী নদীৰ পৰা আহিছে আৰু এইফালে পৌমাৰা নদীও পিছফালে মানে আমাক ঠেলি আহিছে গতিকে পানীটো ফুলি আছে ওখ ওখ আছিল যদিও আগতে জেগা এতিয়া মানে বহুত পানী হোৱাৰ কাৰণে আমি ডুবি আছোঁ বছৰে বছৰে মানে আমাৰ আজি আহাৰ মাহৰ ভিতৰত 4টা বানপানী হ'ল আমাৰ এনেকুৱা ছিষ্টেমৰে গতিকে আমি একো সাহাৰ্য পোৱা নাছিলোঁ এতিয়া আমাৰ চৰকাৰক আমি এইখিনিয়ে অনুৰোধ যে ৰাইজৰ পৰা মানে ৰাইজে যদি অলপ সহায় পায় বানপানীৰ ক্ষতিপূৰণৰ সহায়ত খাৱা দাৱাখিনি বা এনেতো ধৰক একো আমাৰ বৰ্তমান পোৱা নাই